লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ পাৰ আজি ৰজন জনাই আছে ঐনিতম আৰু গুমৰাগে। যিহেতু আজি আলি আই লৃগাং মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ, তেওঁলোকৰ অতি আদৰৰ অতি চেনেহৰ আলি আই লৃগাঙৰ উপলক্ষত ইতিমধ্যে লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰ ৰজন জনাই আছে। মই দেখুৱাম সমস্ত দৃশ্য। বৰ্তমান উপস্থিত আছো মই বাধাকৰা অঞ্চলৰ কদমত উপস্থিত আছো। সোৱণশিৰি দাঁতেকাষৰীয়া এখন ধুনীয়া গাঁও আৰু এই গাঁওখনৰ আজি ডেকা গাভৰু সকলো মিলি আহি গাঁওখনৰ সকলো একগোট হৈ তেওঁলোকে আলি আই লৃগাং উৎসৱ উদযাপন কৰিছে আৰু সেই দৃশ্যসমূহ দেখুৱাবৰ কাৰণে মই বৰ্তমান উপস্থিত আছো এইখন গাঁৱত। আমি পোনে পোনে যাম যিসকল আছে মিচিং ডেকা গাভৰু বা মিচিং লোক আছে। ইয়াত কোনো বয়সৰ কোনো কথা নাই, সকলো ওলাই আহিছে আজিৰ পবিত্ৰ আলি আই লৃগাঙলৈ আৰু সকলোৱে এতিয়া এই গুমৰাগ নাচি থকা দৃশ্য আমি দেখুৱাই আছো। আমি পোনে পোনে যাব বিচাৰিছো এয়া নৃত্যসমূহৰ মাজলৈ। ইতিমধ্যে তেওঁলোকৰ এটা সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। তেওঁলোকৰ গুমৰাগ ইতিমধ্যে পকি উঠিছে। তেওঁলোকৰ গুমৰাগ আজিৰ পৰা তেওঁলোকে আহু খিচা তেওঁলোকৰ যি পৰম্পৰা আছে মিচিংসকলৰ আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিব আৰু আনুষ্ঠানিকভাৱে সেইখিনি পৰ্ব ইতিমধ্যে শেষ হৈছে। প্ৰথমে আমি কিছু সময়ৰ কাৰণে গুমৰাগ নৃত্য চাই ল'ব বিচাৰিম। হয়, ইয়াত দেখুৱাই আছো আমি উৎসৱ থলীতে আলি আই লৃগাঙৰ উৎসৱ থলীতে এনেদৰে চাৰিডাল ইকৰা তেওঁলোকে স্থাপন কৰি এৰা সূতাৰে বেৰি ইয়াত আহু সিঁচা যি তেওঁলোকৰ পৰম্পৰা আছে গুমৰাগ নৃত্যৰ মাজে মাজে এয়া তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আৰু এয়া হ'ল মিচিংসকলৰ খাটি খোৱা যিসকল মিচিং আছে তেওঁলোকৰ সাতাম পুৰুষীয়া পৰম্পৰা। তেওঁলোকে কৃষিভিত্তিক উৎসৱ তেওঁলোকৰ আলি আই লৃগাং আৰু আলি আই লৃগাং বুলি ক'লে সকলোৰে গা মিচিংসকলৰ 7খন 8খন কৰে আৰু সকলোৱে আচলতে বাট চাই থাকে আজিৰ দিনটোলৈ যে তেওঁলোকে ফাগুন মাহৰ প্ৰথমটো বুধবাৰলৈ সকলোৱে বাট চাই থাকে যিহেতু আজিৰ দিনটোতে তেওঁলোকৰ আলি আই লৃগাং। আমি পুনৰ যাব বিচাৰিম গুমৰাগৰ মাজলৈ। Bahar ko bukorang awasan dingora mane korang awasan oi nogulil kapiane son lamol mangom terang awasan oruna solol aditania gemun pamun sula aditania duglen geduson wana moya nomaladung kola ming mo tanyure yulen geduson. Himalaya ke kona lason jane kiye oi asara wason yamandu nam pige lana oi no gayangam ya bom dung kone oruna solol aditania gemun pamun sula aditania duglen geduson mana moya no maladung kolo ming mota nyure yulen geduson. হয়, আমি যি গুমৰাগ তেওঁলোকৰ সেয়া চালো। এবাৰ কথা পতাৰ যত্ন কৰিম যিহেতু সকলো এতিয়া আনন্দত মতলীয়া হৈ আছে। সকলোৱে আলি আই লৃগাং সেয়া প্ৰাণ ভৰি তেওঁলোকে উপভোগ কৰাৰ যত্ন কৰিছে। মই কিছু সময়ৰ কাৰণে যিসকল ইয়াত উদ্যোক্তা আছে তেওঁলোকৰ লগত কথা পতাৰ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আজি কি কি যোগাৰ কৰিছে? সাধাৰণতে আলি আই লৃগাং বুলি ক'লে আমাৰ খাদ্য সম্ভাৰৰ কথা যথেষ্ট থাকে, কেৱল নৃত্য গীতেই নহয় জানো, আৰু পৰম্পৰাখিনি থাকে। ইতিমধ্যে আমি দেখুৱালো খাদ্যত আপোনালোকে কি কি যোগাৰ কৰিছে? খাদ্য দাদা আমাৰ এতিয়া লিগত কৰি পেলাই যিটো আমাৰ লিগত হৈ গ'ল ধান যেতিয়া গুটিছে আৰম্ভ কৰিলে তাৰপিছত আমাৰ গাহৰি আছে, মাছ আছে, শুকান মাছ আছে, নামচিং আছে, চব মানে কি এতিয়া ৰাইজে নাচি পেলাই গোটেই প্ৰীতিভোজ কৰিব, চব উৎসাহ উদ্দীপনাৰে কাম কৰিব। আমাৰ মাংগলিক যিটো কাম এইটো হৈ গৈছে বৰ্তমান। এতিয়া আমাৰ যিটো প্ৰীতিভোজৰ কাৰণে ৰাইজে আনন্দৰ পাছত গাহৰি আছে, নামচিং আছে, ইতিমধ্যে ওপৰত দেখুৱাই দিয়া হৈছে। মানুহবিলাক চাব পাৰি, মানুহবিলাক বহি আছে ঘৰৰ ওপৰতে চব মানে ৰেডি আৰু
হয় ইতিমধ্যে আমি কথা পাতিলো আমি এবাৰ মৰং ঘৰলৈ যাবলৈ যত্ন কৰিম তাতনো কি কি খাদ্য যোগাৰ কৰিছে সেয়া চাবলৈ যত্ন কৰিম আৰু তাৰ মাজে মাজে দেখুৱাই থাকিম আমি যি লিগাঙৰ ঐনিতম দেখুৱাই থাকিম আমি গুমৰাগ দেখুৱাবলৈ যত্ন কৰিম এয়া চাওক মোৰ সহযোগী ৰকেটে দেখুৱাইছে এক লোভ লগা দৃশ্য গাহৰি মাংস ইতিমধ্যে এয়া খেকি আছে মাছ খেকি আছে আৰু চাই আপুং যি কয় নাগিন পৰ আপুং বুলি কয় পৰ আপুং ইতিমধ্যে চাকি আছে এক কথাত ক'বলৈ গ'লে ইয়াত কোনো আজিৰ দিনটোত উভয় নদী সকলোখিনি মিচিং জনগোষ্ঠীয় যিখিনি খাদ্য আছে পানীয় আছে সকলোখিনি উভয় নদী হৈ পৰে সকলোতে আমি এই দৃশ্য দেখুৱাই আছো পুনৰ কৈছো যে বঢ়াকৰা অঞ্চলৰ কদমৰ পৰা দেখুৱাই আছো ইয়াত হয়তো দৰ্শকসকলে আমাৰ দৰ্শকসকলে দেখি গম পাইছে যে মিচিংসকলে আজিৰ দিনটোত সঁচাকৈ আজিৰ দিনটোত ক'বলৈ গ'লে মিচিংসকলে আনন্দত আত্মহাৰা হৈ যায় আজিৰ পৰা কৃষিত তেওঁলোকে মনোনিৱেশ কৰিব আৰু আমি পুনৰ আয়োজকসকলৰ লগত কথা পতাৰ যত্ন কৰিম তেওঁলোকে ইয়াৰ মাজতে আৰু কি কি যোগাৰ কৰিছে আৰু কি কি যোগাৰ আছে আপোনালোকৰ মাজত আমি ইয়াতে সাংস্কৃতিক লগতে আমি আহিত শাখাও জড়িত কৰিছিলোঁ আমি কালি চিত্ৰাংকন লগতে আমাৰ মিচিং চাংঘৰ ধুনীয়াকৈ আমি যে মিচিঙত আমি য়ালো জিক্কা মুচুনাম বুলি কওঁ এনেকুৱা কিছুমান কাৰ্যসূচী আমি হাতত লৈছিলোঁ লগতে আমি ইয়াত নানা ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ তাৰে আজি দুদিন লগতে খোৱা বোৱা বস্তু আমি আপোনালোকে দেখুৱাইছেই গাহৰি মাংস ইফালে আমাৰ এইখিনি কথা পাতিলো এইবাৰ আপোনাৰ মুখেৰে এফাকে ঐনিতম শুনিম ইতিমধ্যে আমি গুমৰাগ চাই আছো আপোনাৰ মুখেৰে এফাকে ঐনিতম শুনিম মই ঐনিতম শুনি ভাল পাওঁ গাই ভাল ইমান নাপাওঁ ঠিক আছে আমি যিসকলে ঐনিতম বা গুমৰাগ তেওঁলোকে নাচি ইতিমধ্যে আত্মহাৰা হৈ আছে আমি তেওঁলোকৰ মাজলৈ পুনৰ যাবলৈ যত্ন কৰিম আৰু যদি সম্ভৱ হয় আমি আমাৰ দৰ্শকসকলৰ লগত মিচিং ডেকা গাভৰুসকলৰ কথা শুনাবলৈ যত্ন কৰিম আমি পুনে পৰা যাম তেওঁলোকৰ নৃত্য গীতৰ মাজলৈ Bikanaya misa bayang no bikanaya aro bayang bikanaya no misa bayang bikanaya longam du mo mang no ngom yum mam sin ngom no yum mo mana আমি পুৰুষসকলৰ শুনিলো এইবাৰ আমি মহিলাসকলৰ শুনিম যিহেতু পুৰুষ মহিলা সকলো আছে আমি মহিলাসকলৰ মুখেৰে আমি গীত শুনিবলৈ যত্ন কৰিম আছে যথেষ্ট সংখ্যক মহিলা আছে নহয় জানো আমি দেখিছো পুৰুষসকলে কেৱল নাম গাই আছে ঐনিতম গাই আছে Sadana kumdu bangaru namalang punamana odola de kumdu banga misini bugalu ganadena kankana misingana kudu dong nyawange gagana mode kayuma dam galagu gel gumrang mak song so na maude Bolo pinaya sidama kapa bangkol guya bona Bolo pinaya sidama kapa bangkol guya bona Misingali luga sama kapa mitpan suya bona হয় আচলতে এয়া এই মিচিংসকলৰ যি অতি হেঁপাহৰ আলি আই লৃগাঙৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিলো আৰু এই দৃশ্য মই দেখুৱালো লখিমপুৰ জিলাৰ সোৱণশিৰি নদী কাষৰীয়া বাধাকৰা অঞ্চলৰ কদমৰ পৰা দেখুৱাবলৈ যত্ন কৰিলো আৰু এনেদৰেই লখিমপুৰ ধেমাজি তথা মিচিং বসতি প্ৰধান যিসমূহ অঞ্চল আছে আজিসমূহ অঞ্চলত এনেদৰেই মিচিংসকলে পৰম্পৰাগত ৰীতি নীতি পালন কৰি অতি আনন্দ উল্লাসেৰে পালন কৰিছে আলি আই লৃগাং